কৰিশ্মা নাথৰ সৈতে নাম গাই বহিষ্কৃত হ'ল বৰক্ষেত্ৰীৰ উৎপল হালৈ। নলবাৰীৰ আদাবাৰীত কৰিশ্মাৰ সৈতে নাম গাইছিল উৎপল হালৈ। নাগৰা নাম সংঘক উভতি ধৰিলে উৎপল হালৈ। হয় বন্ধু, কথাটো পৰ্টেল নিউজ হয় এইবিলাক, কিন্তু পৰ্টেল নিউজ হ'লেও এই বস্তুটোৱে হৈছে সঁচা। কৰিশ্মা নাথ আৰু উৎপল হালৈ যেতিয়া মানে নাগাৰা নাম একগোট কৰি আপোনালোকে প্ৰত্যেকেই সেই নাগাৰা নামৰ দৃশ্যখিনি আপোনালোকে নিশ্চয় চাইছে। সেইখিনি প্ৰব্লেমৰ ক্ষেত্ৰত মানে কি কৰিছে চাই লওক। ক'ব গ'লে আপোনাৰ প্ৰথম কথা হ'ল মই আপোনাৰ 27 আগষ্টত আপোনাৰ নাম গাইছিলোঁ। তো নামখন আমাৰ গাঁৱতে আছিল, আদাবাৰীতে হয়। হ'লে মানে নামখন মোক মানে তাৰে যিকেইজন দাদা আছে, তো দাদাকেইজনে মোক মানে নিমন্ত্ৰণ দিছিলে। নিমন্ত্ৰণ দিলে আপোনাৰ তাত মই আপোনাৰ কৰিশ্মাৰ লগত নামখন গালোঁ। তো গোৱাৰ পিছত আপোনাৰ যিটো আমাৰ বৰক্ষেত্ৰী আঞ্চলিকৰ মানে সম্পাদক কমলমিতি, তো তেখেতে মানে এটা ফেচবুকত পোষ্ট এটা লিখিছে যে উৎপল হালৈক আপোনাৰ কৰিশ্মাৰ লগত নাম গোৱাৰ বাবে বহিষ্কাৰ কৰা হ'ল। বন্ধুসকল দেখিলে কথাটো ক'ৰ পৰা গৈ ক'ত পালেগৈ। কয় নহয় ভাল হোৱা কোনো দেখিব নোৱাৰে। তো ভাল হৈছে তেওঁলোকে মিলি জুলি কিনে নাগাৰা নামটো গাইছে, তেওঁলোকে কিবা বেলেগ মানে কাম কৰিব যোৱা নাই। তো ঠিক আছে, ধৰিছে, ধৰি থাকিব যে এইবিলাকক নহয় যিবিলাকে মানে ভক্তিমূলক গানে হওক, ভগৱানৰ ক্ষেত্ৰতে ধৰ এইবিলাক যদি ধৰ কৰে, তাৰ ক্ষেত্ৰত এওঁলোকে কোনো ধৰণৰ বহিষ্কাৰ কৰা যাতে কথা আহি নপৰে। এওঁলোকে যদি কিবা নৃত্য বেলেগ এটা প্ৰকাৰত যদি মাৰি থাকিলে হয়, তেনেকুৱা মানুহ আছে, তেনেকুৱা ব্যক্তিও আছে যি ব্যক্তিয়ে মানে আমাৰ অসমৰ যিবিলাক ড্ৰেছ পোছাকৰ মানে বহুতখিনিয়ে উপলুঙা কৰে, তাৰ উপৰি বহুতখিনিয়ে মানে হেৰি কৰে আৰু চ' তেনেকুৱা ব্যক্তিবিলাকক মানে ইউটিউবৰ একাউণ্টে হওক বা ইনষ্টাগ্ৰাম একাউণ্টে হওক বা ফেচবুক একাউণ্টে হওক বা পেজতে হওক তো ব্লক কৰি দিব লাগে। এওঁলোকে মানে যিবিলাক হৈছে ভাল এটা উন্নত দেখুৱাবলৈ গৈ আছে, তেওঁলোকক কথাটো কেনেকুৱা কৰিছে বহিষ্কাৰ। মানে মতলব মিনিংটো কি বে? কথাটো হৈছে কি এওঁলোকৰ দৰে যিবিলাক মানে জাঙিয়া পিন্ধি আণ্ডাৰ পিন্ধি কিনে ডান্স কৰি থাকে তেওঁলোকক একো নকয়, কাৰণ তেওঁলোকৰ এইবিলাক এলাও আছে। আৰু যিবিলাক ব্যক্তিয়ে মানে অলপ ভাল হিচাপে তেওঁলোকে ভিডিঅ' এটা কৰি কিনে জাষ্ট এটা মনোৰঞ্জনৰ কাৰণে আপলোড কৰিব বিচাৰে নহয়, তেওঁলোকক চালা এইটো কৰ, সেইটো ভুল হৈছে, এনেকা ভুল হৈছে, তেনেকুৱা ভুল হৈছে। আজিকালি পৰিস্থিতি তেনেকুৱাটো ক'ব কি আপুনি? মানে এইটো আপোনাৰ সদৌ নাগাৰা নাম সংঘক মানে ক্ষমা খুজিব দিছে। কিহৰ কাৰণে? মানে কৰিশ্মাৰ লগত যে নামটো গালোঁ মই তাৰ বাবে। তো মই তেহেঁতক কৈছোঁ বোলে মইতো প্ৰথম গোৱা নাই ন, তাৰে আগতে বহুত কেইজন পাঠকে মানে কৰিশ্মাৰ লগত নাম গাইছে। তো কথাটো হ'ল কি মানে বাকী কেইজন পাঠকৰ মানে ক্ষমা খুজক, তাৰপিছত মই ক্ষমা খুজিম আৰু। অবভিয়াছলি বন্ধুসকল তেওঁ কিয় ক্ষমা খুজিব? মানে কৈছে কি যে ক্ষমা খোজ, মাফ খোজ আৰু কৰিশ্মাক যে যি ভুল হ'ল আৰু তোৰ লগত আৰু নেক্সট টাইম মই নাগাৰা নাম নাগাওঁ। ক্ষমা খুজিবলৈ অকল তেওঁৱেই যে গাইছে কৰিশ্মা নাথৰ লগত মানে তেনেকুৱা নহয়, বহুতে তেওঁৰ লগত মানে নাম গাইছে। তো বন্ধুসকল তেওঁলোকে একেলগে গাওঁতে প্ৰব্লেমটো কি বে ইয়াৰ? যি কি নহওক বন্ধুসকল এইবিলাকতো বাৰু বেলেগেই কথা। তো আপোনালোকে এইজন ব্যক্তিলৈ লক্ষ্য কৰিব যিজন ব্যক্তি মানে দেখিলে আপোনালোকে পাগল হৈ যাব। পাগল নহয় বাৰু, তথাপিও মানে কিবা বেলেগ এটা হৈ যাব। তো চাওক বন্ধু, সোমাই যাম ঘৰত যদি নাই কোনো আৰু যদি 2 মিনিট মান বাৰু বেছিয়ে হ'ব, তো যদি আৰু অকণমান যদি ভিডিঅ'টো যদি আগবঢ়াই নিলোহেঁতেন ল'ৰাবিলাকৰ চাগে কিবা কিবি উঠিয়ে গ'ল। समझ रहे हो খঙৰ কথা কৈছো আৰু বন্ধুসকল যোৱা ভিডিঅ'ত আপোনালোকক দেখুৱাই দিছো যে মানে যোৱা ভিডিঅ'ৰ কথাটো হৈছে কি এনেকুৱা এজন মতা মানুহে মানে এনেকা নাচিছে। তো আপোনালোকে সেইটো নিশ্চয় দেখিছে। তো বন্ধুসকল চাব এবাৰ আহিল আকৌ বাইদেউ মানে তেওঁৰে ঘৈণা হয় নে কোনোবাৰ বাৰু ক'ব নোৱাৰো, মুখত মেখেলাখন পিন্ধি আৰু মানে আৰু আমাৰ মাৰ বয়সৰ মানে মাইকী বিলাকে যদি এনেকা ৰিয়েক্টিভিটি দি থাকে তো তেতিয়াহ'লে মানে বন্ধুসকল ছোৱালী বিলাকৰ ভেলুৱে নাইকিয়া হৈ যাব। কাৰণ ইমান মানে বয়সস্থ মহিলা মানুহ এজনী যদি এই ৰিয়েকশ্যনত মানে কিবা এইটো কৰে, তেতিয়াহ'লে চাব এইটো যদি কৰি দিয়ে তেতিয়াহ'লে মানে আৰু ছোৱালীৰ ভেলু ক'ত থাকিব? शाबाश बेटा, बहुत ছোৱালীৰ
ফেমিলিটো বাদ দিয়ক বন্ধুসকল, কথাটো ক'বলৈ গৈছো এওঁ যদি এনেকুৱা এওঁ আজোন মানে স্বামীজন কেনেকুৱা হ'ব তো আপোনালোকে এবাৰ লক্ষ্য কৰিব পাৰে। আপোনালোকক মই ভিডিঅ' সহকাৰে অকণমান বুজাই দিছো। এই চাওক Pasamur hat may bari thoi toy ahi kha aina dinor dare pasayo বাকী যি কি নহওক বন্ধুসকল মানে কৰিশ্মা নাথ আৰু তেওঁৰ কথাটো শুনি বেয়া লাগে। তো মানে যিটো বহিষ্কাৰ কৰা হ'ল মানে কথাটো হৈছে কি এইবিলাকক কাম দিয়ক, এইবিলাকৰ লাইক ভিউ চব আনে দিয়ক, এওঁলোকক কোনো একো নকওঁ। কিন্তু যিবিলাকে অলপ মানে ভক্তিমূলকভাৱে যিবিলাকে কিবা এটা কৰি আছে, ভাল কিবা এটা দেখুৱাব চেষ্টা কৰি আছে, তেওঁলোকক আপোনালোকে নাইকিয়া কৰি দিয়ক। কাৰণ অসমত এইবিলাকৰ সুবিধাই নাই আপোনালোকৰ কাৰণে। যিবিলাকে এই মেছেজটো আপোনালোকক মানে পঠিয়াই দিছে, যদি আপোনালোক দুজনে মোৰ ভিডিঅ'টো চাই আছে তো আপোনালোকৰ কাৰণে কৈ দিছো, আপোনালোকে হাৰ মানি নিদিব, মানে যাই থাকক, আগবাঢ়ি যাই থাকক। কোনোবাই কিবা কৈছে এটা কথা মনত ৰাখিব, হাতী এটা যদি চিধা চিধি গৈ থাকে চাইডত বহুত কুকুৰে ভকিলেও মানে কি হয় হাতীটো খুৰ দাঙি কিনে কুকুৰকেইটাক খেদিব নাযায়। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি কৰিছো। যদি আপোনালোকৰ ভিডিঅ'টো চাই অলপ ভাল লাগিছে প্লিজ লাইক এটা কৰি দিব, লগতে কিবা ক'বলগীয়া থাকিলে মোক কমেণ্ট কৰি কিনে আপোনালোকে জনাই দিব। তো ঠিক আছে বন্ধুসকল, আজিলৈ